ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পাইছা আমাৰ অহাকালি কি আছে 15 আগষ্ট ন 15 আগষ্টটো কি আমাৰ স্বাধীনতা দিৱস এই স্বাধীনতা দিৱস উপলক্ষে তোমালোকক CFC চেণ্টাৰৰ পৰা আমাৰ জাতীয় পতাকাখন আমাৰ তিৰংগা পতাকাখন আজি তোমালোকক এখনকৈ দিবলৈ আহিছে গতিকে তোমালোকে আজি অহা 15 আগষ্টৰ কাৰণে অৰ্থাৎ অহা কালিৰ কাৰণে বা এই মাহটোৰ কাৰণে এখনকৈ তিৰংগা পতাকা ল'বা হওক কেনে লাগিব আমাৰ মাজত আছে তেওঁলোক নৱজ্যোতি দাস কিৰণ বড়ো আছে দে তোমালোকৰ দি দিব মংগল ঠিকে আছে এতিয়া প্ৰথমতে CFC চেণ্টাৰৰ পৰা নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকৰ হাতীগাঁও প্ৰাথমিক বিদ্যালয় আৰু আমি আজি এই জাতীয় পতাকাখন দিয়া পদক্ষেপটো আমাৰ 2 বছৰ হ'ল কিন্তু আজি নতুনকৈ আপোনালোকৰ স্কুলত আহিছোঁ আৰু কণমানিসকলক আমি 14 আগষ্ট হ'ল আজি কালি 15 আগষ্ট কিন্তু আগতীয়াকৈ এই পদক্ষেপটো গ্ৰহণ কৰিলোঁ যাতে ল'ৰা ছোৱালীখিনি আগলৈ ভৱিষ্যতলৈ অলপমান সিহঁতে বুজি পায় কথাবিলাক জানে আৰু এনেকুৱা পদক্ষেপ যাতে আৰু বেলেগো এনেকুৱা যাত্ৰাত আৰম্ভ কৰে মই তাকে জনাবলৈ পাই ভাল লাগিছে কাৰণ মই আজি 3খন স্কুল এতিয়া দি আহিলোঁ গতিকে মই 4 নম্বৰ স্কুলত মই দিবৰ কাৰণে মই এতিয়া জাতীয় পতাকা আৰম্ভ কৰিছোঁ গতিকে আমাৰ স্কুলৰ ছাৰসকলে যদি কিবা ক'ব বিচাৰে এই ক্ষেত্ৰত ক'ব পাৰে আৰু আজি আমাৰ হাতীডোঙা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হোৱা CFC মহোদয়সকল লগতে মোৰ সহকৰ্মী শ্ৰী পৰেশ্বৰ ৰাভাদে আৰু মোৰ হাতীডোঙা প্ৰাথমিক বিদ্যালয়ৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীবৃন্দ অহাকালি 15 আগষ্টৰ উপলক্ষে তোমালোকক CFC ফালৰ পৰা 14 আগষ্টৰ তাৰিখে তোমালোকৰ কাৰণে এখন জাতীয় পতাকা দিবলৈ আহিছে গতিকে তেখেতসকলক এই কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে তোমালোকৰ এখন জাতীয় পতাকা হাতে দিম হাতে দিয়াৰ পাছত তোমালোকে ৰুমত সোমাবা এইখিনি এনেকৈ লৈ যাবা এনেকৈ লৈ যাবা হ'ব আমি দি আগুৱাই থাক